সীতা ৰাৱণৰ দ্বাৰা অপহৃত হোৱাৰ পিছত ৰামে তেওঁক উদ্ধাৰ কৰিবলৈ হনুমান আৰু তেওঁৰ বান্দৰ সেনাৰ সহায় লয়। হনুমানে লংকা গৈ সীতাক সন্ধান কৰে। তেওঁ ৰাৱণৰ অশোক বাটিকাত সীতাক বন্দী অৱস্থাত পায় আৰু ৰামে পঠোৱা আংঠি দি সান্তনা দিয়ে। 2. সেনা প্ৰস্তুতি। হনুমানৰ বাৰ্তাৰ ভিত্তিত ৰাম, লক্ষ্মণ আৰু বানৰ সেনাই লংকাৰ দিশে যাত্ৰা কৰে। বানৰ সেনাই সাগৰত সেতু, ৰাম সেতু নিৰ্মাণ কৰি লংকাত প্ৰৱেশ কৰে। 3. যুদ্ধ। ৰাম আৰু ৰাৱণৰ সেনাবাহিনীৰ মাজত তীব্ৰ যুদ্ধ হয়। যুদ্ধত হনুমান, সুগ্ৰীব আৰু অন্যান্য বানৰ সেনাই প্ৰধান ভূমিকা গ্ৰহণ কৰে। 4. ৰাৱণৰ পৰাজয়। ৰামৰ দ্বাৰা ৰাৱণৰ বধ হয়। 5. সীতাৰ উদ্ধাৰ। ৰাৱণৰ মৃত্যুৰ পিছত ৰামে সীতাক মুক্ত কৰে আৰু তেওঁলোক অযোধ্যালৈ উভতি যায়।